ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল বিদিশাছ ব্লগলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু যিহেতু আজি ডিচেম্বৰ মাহৰ অন্তিম দিন গতিকে নৱবৰ্ষ আহি আছে আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোলৈকে আৰু সকলোৰে চাগে মনবিলাক এতিয়া ফূৰ্তি লাগি আছে নতুন বছৰ আহিব খানা খাবলৈ যাব পাৰ্টি কৰিব আমিও ঘৰতে আজি সৰুকৈ অকণমান মই ৰেচিপি এটা শিকিছোঁ মাৰ পৰা গতিকে মই সেইটো আজি অকণমান নিজেই বনাবলৈ চেষ্টা কৰিছোঁ মই আপোনালোকক দেখুৱাম মই কি ৰেচিপিনো শিকিছোঁ আৰু কি কৰিমনো আজি ভাবিছোঁ ঘৰখনৰ সকলোৰে মুখখন মিঠা কৰোঁ গতিকে বলকচোন মই কি কৰিছোঁ আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু মোৰ যদি চেনেলটো ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ ফ্ৰেণ্ডছ এতিয়া মই আগবাঢ়িছোঁ মোৰ ৰেচিপিটোলৈ আৰু এইখিনি দেখি চাগে আপোনালোকে গম পোৱা নাই কাৰণ মই কি কৰি আছোঁ আপোনালোকক কোৱা নাছিলোঁ গতিকে এয়া দেখিছে এইখিনি হৈছে নাৰিকলৰ পেষ্ট বনাইছোঁ নাৰিকল ধুনীয়াকৈ নাৰিকল এটা কাটি পিনি তাৰপাছত ধুনীয়াকৈ ধুই এটা বাটিত কুটি ল'লোঁ আৰু কুটাৰ পাছতে মিক্সিত মাৰি এনেকুৱা পেষ্ট বনাই লৈছোঁ আৰু বনাই এতিয়া এখন কেৰাহী দেখিছে এই কেৰাহীখনত ধুনীয়াকৈ এই পেষ্টখিনি অকণমান গেছটো কমকৈ দি লৰাই আছোঁ যিহেতু বেছিকৈ দি দিয়াৰ লগে লগে এই পেষ্টখিনি ৰঙা হ'ব অৰ্থাৎ লাগি ধৰিব গতিকে এইখিনি ধুনীয়াকৈ লৰাই আছোঁ আৰু আপোনালোকক জনাই থওঁ কেনেকৈ বনাইছোঁ যিহেতু ক'লোৱেই মই যে নাৰিকলখিনি ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ আৰু তাৰ পাছত এটা নাৰিকল যিহেতু মই লৈছোঁ এটা নাৰিকলত একাপ মই চেনি ইউজ কৰিছোঁ কাৰণ একাপ চেনি দিলেহে নাৰিকলটো লাড়ুটো খাবলৈ বহুত ধুনীয়া হয় আৰু সেইটো কাৰণে ভালকৈ মিঠাটো জোখত হ'ব লাগে কাৰণে এয়া ধুনীয়াকৈ একাপ চেনিও সেই মিক্সিত দি এয়া লৰাই আছোঁ দেখিছে আৰু যেতিয়া এইখিনি অকণমান টান হ'ব তেতিয়া মই গেছটো ধুনীয়াকৈ অফ কৰি দিম আৰু তাৰ পাছত কি কৰোঁ আপোনালোকক দেখাই যাম এইখিনি আধা ঘণ্টামান সময় লাগে আপোনালোকে আধা ঘণ্টাতকৈ বেছি কেৰাহীখনত নথব কাৰণ নহ'লে এইখিনি ৰঙা হৈ যাব আৰু ৰঙা হৈ গ'লে নাৰিকলৰ লাড়ুটো দেখিবলৈও বেয়া হয় আৰু খাবলৈও ভাল নালাগিব গতিকে আপোনালোকে আধা ঘণ্টামান সময় সেইটো চিমত দি ধুনীয়াকৈ গেছটো চিমত দিব আৰু চিমত দি পিনি ধুনীয়াকৈ এনেকৈ লৰাই থাকিব মোৰ এয়া হ'ব হৈছেই কাৰণ মই অকণমান আধাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু মই এইখিনি কামখিনি আজৰি হৈ পিনি ধুনীয়াকৈ গেছত দিয়াৰ পাছতহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গতিকে এয়া হ'বলৈ হ'ল মই এতিয়া গেছটো অফ কৰিম গেছটো অফ কৰি দিলোঁ আৰু ইয়াৰ পিছত কি কৰোঁ আপোনালোকে দেখিছে এটা বাটিত মই অলপ পানী লৈ লৈছোঁ কাৰণ যিহেতু সেইখিনি গৰম হৈ আছে হাতখন তিয়াই তিয়াই এইখিনি ধুনীয়াকৈ আমি গোল কৰিব লাগিব তেতিয়া খাবলৈ বহুত বেছি ভাল হয় আৰু টান হ'ব গতিকে এয়া মই পানী লৈ লৈছোঁ তাৰ পাছত মই কেনেকৈ কৰিছোঁ আপোনালোকক এয়া দেখিছে মই এখন কাঁহৰ কাঁহী ইউজ কৰিছোঁ কাঁহৰ কাঁহীত দেখিবলৈও ভাল লাগে আৰু থ'বলৈও সুবিধা হয় গতিকে আপোনালোকে বেলেগো কাঁহী বা ডিছ ইউজ কৰিব পাৰে মই খালি এখন ইউজ কৰিছোঁ মোৰো ভাল লাগে ইয়াত কৰি আৰু এয়া দেখিছে মই পেষ্টখিনি ধুনীয়াকৈ কেৰাহীৰ পৰা ইয়াত দি লৈছোঁ আৰু এতিয়া মই এয়া বাতিত হাতখন তিয়াই লৈছোঁ তিয়াই লৈ মই এয়া লৈছোঁ অকণমান লৈছোঁ লৈ মই এনেকৈ ধুনীয়াকৈ মুঠিয়াই দিছোঁ মুঠি মাৰি দিছোঁ তেতিয়া খাবলৈও ভাল হয় আৰু টান হয় বস্তুটো ধুনীয়াকৈ মিলি যায় এয়া ধুনীয়াকৈ মই এয়া কৰি লৈছোঁ দেখিছে ধুনীয়াকৈ গোল হৈ গৈছে এনেকৈ আপোনালোকে থৈ যাব পাছত গোল কৰিলেও হ'ল এয়া মই ধুনীয়াকৈ মুঠিয়াই থৈ গৈছোঁ এয়া মায়ো দুটামান কৰি দিছে ধুনীয়াকৈ এয়া মই কৰি আছোঁ দেখিছে আৰু যেতিয়া সম্পূৰ্ণ হ'ব মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম আমাৰ ৰেচিপিটো কমপ্লিট হোৱাটো আৰু খায়ো মই জনাম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো ফ্ৰেণ্ডছ আপোনালোকক মই দেখুৱালোঁ কেনেকৈ নাৰিকলৰ লাড়ু বনাই ঘৰতে আৰু এতিয়া শেষ পৰ্যায় পাইছোঁ এই নাৰিকলৰ লাড়ু এয়া আপোনালোকৰ আগত মই দেখুৱাইছোঁ এয়া মোৰ কমপ্লিট হৈ গ'ল নাৰিকলৰ লাড়ু আৰু এতিয়া আমি সকলোৱে নাৰিকলৰ লাড়ুৰে চাহ খাম
কিন্তু আপোনালোকলৈনো কেনেকৈ দি পঠিয়াম গতিকে আপোনালোকে চাই কেনেকুৱা লাগিছে জনাব আৰু আগলৈ মোৰ নতুন নতুন ভিডিঅ' আহি আছে ভিডিঅ'সমূহ চাব ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব